নমস্কাৰ ফ্ৰেণ্ড, আজি আমি হোৱাটছএপৰ এটা অদ্ভুত ট্ৰিক্স লৈ আহিছোঁ। তো এইটো মই মুখেৰে ক'ব নোৱাৰোঁ, আপোনালোকে মোক ফ'ল' কৰক, তাৰপিছতে বুজি পাব। ঠিক আছে, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ হোৱাটছএপটো অ'পেন কৰিলোঁ আৰু আপোনালোকৰ নিজৰ হোৱাটছএপটো অ'পেন কৰি ল'ব। ঠিক আছে, মই হোৱাটছএপত অ'পেন কৰিলোঁ। হোৱাটছএপটো অ'পেন কৰি তাৰপিছত যিকোনো নাম্বাৰ এটাত ক্লিক কৰিম, আমি আপোনালোকক এক্সাম্পল হিচাপে দেখুৱাবৰ বাবে। তাৰপিছত মেছেজত আপুনি মেছেজ টাইপিং কৰিব, যিকোনো এটা উদাহৰণস্বৰূপে মই দেখাই দিছোঁ, হাই বুলি লিখি দিছোঁ। ঠিক আছে, এই এৰ'টো যিটো দেখিছে আপুনি লাইনত তলৰ ফালে আহক, এই এৰ'টো দেখিছে, ইয়াতে আমি সেই এৰ'টো এড কৰিম যাতে আপোনালোকে সহজতে মেছেজটো চেণ্ড কৰিব পাৰে। তো মই মেছেজটো চেণ্ড এনেকৈ কৰি দিলোঁ। তাৰপিছত আপোনালোকক এতিয়া দেখুৱাম ট্ৰিক্সটো। ঠিক আছে, তাৰপিছত মই ওপৰত 3 ডটত যে ছেটিংছত গ'লোঁ। ঠিক আছে, ছেটিংছত ক্লিক কৰিব, তাৰপিছত চাটত যাব। ঠিক আছে, চাটত ক্লিক কৰিব। ঠিক আছে, তাৰপিছত ওপৰৰ যিটো দেখিছে এণ্টাৰ ইজ চেণ্ড, তাত ক্লিক কৰি দিব। ঠিক আছে, এলাউ কৰি দিব। তাৰপিছত আপুনি আহি যাব মেইন স্ক্ৰীনত। ঠিক আছে, তাৰপিছত মেছেজটো কৰিবলৈ যিকোনো এটা নাম্বাৰ চিলেক্ট কৰি ল'ব, তাৰপিছত মেছেজটো টাইপ কৰিব। ঠিক আছে, মেছেজটো টাইপ কৰি ল'ব। ঠিক আছে, তাৰপিছত দেখিছে তলত এই চেম বটনটো তলত আহি গৈছে, চেণ্ড বটনটো। তো এনেকৈ আমি সহজভাৱে কাৰ্চিনটো এৰ'টো আমি ইয়াতো লগাব পাৰোঁ আৰু সহজে SMS কৰিব পাৰোঁ। ঠিক আছে, তো বুজি পাইছে আজি আমাৰ হোৱাটছএপৰ ট্ৰিক্সটো। তো আপুনি এপ্লাই কৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো তেতিয়াহে আমি মটিভেশ্যন পাই আকৌ ভিডিঅ' বনাবলৈ ভাল পাম। তো আজিলৈ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।